হৃদয় ঢেঁকীৰ খুবলিত শব্দৰ ঝনঝননি মোৰ এখনি কাব্যগ্ৰন্থৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম এটি অনুভূতি পত্নী সীমান্ত প্ৰহৰী। তোমাৰ অভাৱ অনুভৱ কৰোঁ ৰাতিপুৱা দিঠক সপোনত, যেতিয়া মোৰ ক্ষীণ শৰীৰটোৱে তোমাৰ প্ৰচণ্ডত কিনা সৰিয়ফুলীয়া বহল বিচনা চাদৰখনৰ ওপৰত তোমাৰ অকণি স্পৰ্শ বিচাৰি বাগৰ সলাই থাকে ইমূৰৰ পৰা সিমূৰলৈ। বিয়াৰ পিছত তোমাৰ 15 দিনীয়া ছুটীৰ লগত মোৰ ভাল লগা মই তোমাক বিচৰা সময়ৰ ভাৰসাম্যতা ৰাখিব নোৱাৰিলোঁ। 15 দিনীয়া স্মৃতিক লৈয়ে আজি এবছৰে তুমিহীন মোৰ শুৱনি কোঠাত মই ছাতি ফুটি। তথাপিও প্ৰতিটো নিশা যেতিয়া আহে, বিচনাত যেতিয়া মই বাগৰি ফুৰোঁ, মই অনুভৱ কৰোঁ নিশাৰ কুঁৱলীৰ চাদৰ ফালি কাশ্মীৰৰ হিমচেঁচা বৰফিক্ত তোমাৰ হাতমুখ সৰ্বশৰীৰ উমাল কৰিবলৈ তুমি আহিবা এতিয়াই মোৰ বুকুৰ মাজলৈ। কিন্তু মই জানো তুমি কি কৰি আছা। মই জানো দেশৰক্ষক সঠিক দায়িত্বতেই তুমি আছা। তুমি সদায় থাকিবা মোৰ মন সমুদ্ৰৰ প্ৰতিটো লহৰে লহৰে। তুমি নিশ্চয়কৈ জানা তোমাৰ মোৰ প্ৰতি থকা অন্তৰ্দৃষ্টিৰে মই যে গৌৰৱান্বিত তোমাক লৈ ঘণ্টা দিন মাহ বছৰ ধৰি আঁঠুলৈকে পোত খোৱা বৰফত থিয় হৈ শত্ৰুক নিৰীক্ষণ কৰি ৰোৱা মই সীমান্ত প্ৰহৰীৰ পত্নী। তোমাৰ প্ৰশংসাত মই মন্ত্ৰমুগ্ধ, দেশৰ বাবে তোমাৰ ত্যাগ আৰু সেৱাত মই অতিশয় মোহিত আৰু গুণমুগ্ধ। ধন্যবাদ।